বাক্সাৰ শালবাৰীৰ ফাতেমাবাদ এল.পি. স্কুল খেলপথাৰত PMAYGৰ অধীনত হিতাধিকাৰীসকললৈ অনুমোদন আৰু অভিনন্দন পত্ৰ বিতৰণ। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ PMAYG আঁচনিৰ অধীনত 41 নং মানা বিধানসভা সমষ্টিৰ হিতাধিকাৰীসকললৈ অনুমোদন আৰু অভিনন্দন পত্ৰ বিতৰণৰ এক বৃহৎ কাৰ্যসূচী আজি ফাতেমাবাদ এল.পি. স্কুলৰ খেলপথাৰত আয়োজন কৰা হয়। ৰাতিপুৱা 11:30 পৰা আৰম্ভ হোৱা এই অনুষ্ঠানত ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰ, EM গৌতম দাস আৰু শালবাৰী পৰিষদীয় সমষ্টিৰ MCLA জয় মুছাহাৰীৰ উপস্থিতিত হিতাধিকাৰীসকলৰ হাতত অনুমোদন পত্ৰ তুলি দিয়া হয়। উক্ত অনুষ্ঠানত স্থানীয় ৰাইজৰ উপৰি বহু সংখ্যক হিতাধিকাৰী উপস্থিত থাকে। PMAYG আঁচনিৰ লক্ষ্য আৰু মুখ্যমন্ত্ৰীৰ বাৰ্তা। অনুষ্ঠানৰ অন্তত মুখ্যমন্ত্ৰীৰ ভাষণ লাইভ ষ্ট্ৰীমিং কৰা হয়, য'ত তেওঁ গৃহহীন পৰিয়ালসকলৰ বাবে চৰকাৰৰ সদিচ্ছা আৰু পদক্ষেপৰ বিষয়ে উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে গৃহহীনসকলক নিৰাপদ আশ্ৰয় প্ৰদান কৰাটো আমাৰ মুখ্য লক্ষ্য। আমি প্ৰতিটো পৰিয়ালৰ নিজৰ ঘৰ হোৱাটো নিশ্চিত কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ। এই অনুষ্ঠানৰ জৰিয়তে বহুতো পৰিয়ালে চৰকাৰী সুবিধাৰ অংশ হিচাপে নিজৰ ঘৰ নিৰ্মাণৰ অনুমোদন লাভ কৰিছে। হিতাধিকাৰীসকলে চৰকাৰৰ এই পদক্ষেপক আদৰণি জনাই সন্তুষ্টি প্ৰকাশ কৰে। স্থানীয় ৰাইজেও এই পদক্ষেপক এক ইতিবাচক উদ্যোগ হিচাপে চায় আৰু ভৱিষ্যততো এনে জনকল্যাণমূলক আঁচনি সুচাৰুৰূপে বাস্তৱায়নৰ আশাবাদ ব্যক্ত কৰে। 41 নং মানা বিধানসভা সমষ্টিত অনুষ্ঠিত এই অনুষ্ঠানত গৃহহীন পৰিয়ালসকলৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। চৰকাৰৰ এনে জনকল্যাণমুখী আঁচনিয়ে বহুতো পৰিয়ালৰ জীৱন সলনি কৰি তুলিব বুলি আশাবাদী ৰাইজ। ব্যুৰ' ৰিপৰ্ট, পাব্লিক টক্স 24 নৰ্থ ইষ্ট। প্ৰধানমন্ত্ৰী মোদীজী কাৰ্যভাৰ লোৱাৰ দিনাখনে ঘোষণা কৰিছিল যে আৰু আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাত 5 কোটি সংযোজন কৰিম আৰু সেয়ে আজি আমাৰ অসমত 3,88,000 নতুন আৱাস যোজনা প্ৰথম কিস্তি আৰু আমাৰ অসমৰ পলাশবাৰী আমাৰ এই আয়োজন কৰিলে এই বিতৰণ অনুষ্ঠানটো। তাতে মুখ্যমন্ত্ৰী মহোদয় নিজেই থাকিলে আৰু অসমৰ সকলোবোৰ অনুষ্ঠান 126টা এনেকৈ ভাৰ্চুৱেলি মিটিং আৰু আমাৰ বিধায়ক আমাৰ কাৰ্যকৰ্তা উপস্থিত থাকি এই মিটিং আৰু মানৱ সমষ্টিৰ বাবে ভাল খবৰ যে ইয়াত 2,624টা অৱৰ্ধনা আমাৰ ব্লক আৰু জানা ব্লকত গৈছে 700 আজি চেক মানে আৰু তেওঁলোকক বিতৰণ কৰিলোঁ আৰু আজিৰ ভিতৰত মানে কালিৰ ভিতৰত তেওঁলোকৰ প্ৰথম কিস্তি মুখ্যমন্ত্ৰী ডাঙৰীয়া উদ্যোগত আজি 3,88,000 বেনিফিচিয়াৰী ঘৰৰ প্ৰথম কিস্তি পাবলৈ সমষ্টি হিচাপে দুটা ডেভেলপমেণ্ট ডেভেলপমেণ্ট ব্লক আৰু জানা ডেভেলপমেণ্ট গৱৰ্ধনা ডেভেলপমেণ্ট হিচাপে আমাৰ ইয়াতে 2,634 জন অনুমোদন পাব আজি আৰু জানা ডেভেলপমেণ্ট ব্লক হিচাপে 840 আমাৰ অনুমোদন পাবলৈ গৈ আছে। গতিকে এই যে বৃহৎ ঘৰৰ যে মৌলিক মৌলিক এটা বিষয় খাদ্য বস্তু, গতিকে এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছে তেওঁলোকৰ আত্মসামাজিক লৈছে প্ৰজেক্টসকলক যিসকলে আজি চেঞ্চন পাবলৈ গৈ গৱৰ্ধনা ডেভেলপমেণ্ট ব্লক আৰু আহ্বান জনাম যে তেওঁলোকে যে নিজৰ জীৱনটো ভালকৈ নিৰ্মাণ কৰাই লয়। টকাটো পোৱাৰ পিছত ঘৰ নিৰ্মাণ কৰাৰ কামত ব্যৱহাৰ কৰে। গতিকে তেনেকুৱা অসুবিধা হয়, ৰিপৰ্টো বেয়া হয় বা তেনেকুৱা ধৰণৰ বেছি অৰ্থনীতি নিৰ্মিত ঘৰ ৰৈ আছে। তেওঁলোকক আহ্বান জনাইছোঁ
তেওঁলোকে যেন সম্পূৰ্ণকৈ নিজৰ ঘৰটো নিজৰে থাকি যাতে বেলেগত ব্যৱহাৰ নকৰে সেয়া মই আহ্বান জনাইছোঁ। ৰাজধানী সংস্থাপনৰ বিষয়ে ব্যক্তিগত বিষয় এইটো মই বিজেপিৰ এজন দুজন বিজেপি নহয় বিজেপি আহি আছে 2000 গ'লে 10জন আহিছে এইটো নিয়মো দিয়া হৈছিল বিশেষ কাৰণত তেওঁৰ নিয়মটো বাতিল কৰা হয় তাৰপিছতো তেখেতক সুবিধাটো পাইছিলে গতিকে তেখেতে বিজেপিৰ এটা হ'বলগীয়া